এখন বহিলোঁ এতিয়া নাজানো কি হয় ইয়াতে দোকান চোকান ৰেডি কৰি আছে গাইজ বৰষুণ দিলে এতিয়া তাৰে অৱস্থা কি মেক কৰি আছে এতিয়া 2:20 হ'ল Hello guys, welcome back to my channel. So guys, আজি বতৰটো খুবেই মানে ঠাণ্ডা বতৰ বতাহ দি আছে as you can see মোৰ বেক পিনে so আজি ভিডিঅ'টো মানে অলপমান বিহু বুলি আৰু আমাৰ ঘৰৰ কাষতে বিহু মানে মুকলি বিহু পতা হৈছে and কালি যেনেকুৱা বতাহ বৰষুণ আহিছে মানে ক'ব নোৱাৰে মানে গোটেই টিং মানে গোটেই জাগা মানে অনিষ্ট হৈছে আৰু শিল বতাহ বৰষুণে ফুটাইছে এতিয়া বতাহ দি আছে তো আপোনালোকে একবাৰ নেচাৰটো দেখাই দিছোঁ মই চ' বহুত মানে একদম মই অলপ আগত উঠিলোঁ চ' আজি যিটোকে সূৰ্যগ্ৰহণ মই ব্ৰত ৰাখিছোঁ এণ্ড আজি 7টা নে 7:30 পৰা লাগিছে 12টালৈ লাগিব চাগে তো দেখাই যাম আৰু আজি মুকলি বিহু আমাৰ ইয়াতে বিহুৰ কাৰণে বহুতো হুঁচৰি দল মতা হৈছে চ' ভাবিলোঁ আপোনালোকক দেখাওঁ গাঁৱৰ পৰিৱেশ গাঁৱত বিহু পাতিলে কেনেকুৱা এটা ফিল হয় মানে গাঁৱৰ নিচিনা বিহুটো বেলেগ জেগাত নাপায় তো আপোনালোকে গৰু বিহুৰ ভিডিঅ'টো চাগে চাইছে ব্লগটো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু ছাপোৰ্ট কৰি যাব এণ্ড আপোনালোকে ছাপোৰ্ট কৰিলে মই নতুন নতুন ভাল ভাল ভিডিঅ'জ বনাব পাৰিম আৰু আপোনালোকৰ মাজলৈ আনিব পাৰিম চ' সেয়াই ছাপোৰ্ট আৰু মৰম কৰি যাব চ' চাই থাকক কি কৰোঁ আৰু আজিৰ দিনটো কেনেকৈ পাৰ হয় আপোনালোকক গোটেইখিনি দেখাম আপোনালোকক এবাৰ দেখাওঁ কেনেকৈ পতা হৈছে আপোনালোকে ব'লক তো আমাৰ ইয়াৰে পৰা ইয়াতে পাতিব এই মুকলি বিহু বহুতো ধুনীয়া লাগিছে কিন্তু আপোনালোকক দেখাওঁ এবাৰ মানে এইখিনিত পতা হ'ব আৰু এইডাল যিটোকে আমাৰ গছ সঁচাকৈ বহুত ধুনীয়া জেগাটো গাইজ মই ভিডিঅ' বনাব একদম পাহৰি গৈছিলোঁ চ' বহুতো খেল ধেমালি আৰু সম্বৰ্ধনা অনুষ্ঠানো হ'ল এতিয়া আমি দোকানত আছোঁ চাব পাৰে চিপছ টিপছ এইবোৰ লাগিলে আহিব চ' মাহী আছে লগত হাই কৈ দিয়া হাই তো আজি আমাৰ ইয়াতে কি আছে বিহু আছে চ' ৰাতিলৈ আৰু অপেক্ষা কি হয় কেনেকুৱা এক্সাইটেড তো আপোনালোকক দেখাম যিমানখিনি পাৰোঁ চাই থাকিব খালি ষ্টে টিউন কিবা কিবি কৰি আছে আৰু ইয়াতে লাইটনিং কিবা কাম চাম কৰি আছে এক্সট্ৰা সেয়াই আৰু কি চাই থাকিব আপোনালোকে চ' গাইজ মই দোকানত বহি আছোঁ চ' ফটোশ্বুট কৰি আছে চ' এতিয়া স্পিকাৰ অনা হৈছে আৰু গোটেই চাৰিওফালে গামোচাৰে মানে চাৰাউণ্ড কৰি দিছে আৰু মিডলত এডাল গছ ৰুই দিছে যাতে নাচনীবোৰে নাচিব পাৰে আৰু মানে বহুত ধুনীয়া কৰিছে আৰু চাই মানে ভাল লাগিছে আৰু মুকলি বিহু খুবেই ভাল লাগে তো চাই থাকিব যিমানখিনি পাৰোঁ দেখা যায় চ' এনেই বহি আছোঁ আৰু আণ্টিকেইটাৰ লগত আহি আছিল লগত চ' এবাৰ দেখাই দিওঁ সিহঁতক চ' ইহঁতেও বহি আছে চ' আমি এনেই বহিব আহিলোঁ এতিয়া ইয়াতে মন্দিৰ ইয়াতে এইবোৰ মাইক চাইক লগাইছে আকৌ আৰু এইবোৰ আমি অকণ বহিলোঁ ধুনীয়া লগাইছে আৰু এইপিনে দোকান দিব এইপিনে আয়োজন কৰি আছে এতিয়া আৰু ইয়াতে মাইক চাইক লগাইছে আৰু এইখন চাইনবোৰ্ডখন চালিঘৰ বহুত ধুনীয়া লাগিছে এতিয়া নাজানো কি হয় ইয়াতে দোকান চোকান ৰেডি কৰি আছে বতৰটো ধৰিবই পৰা নাই মানে আন্ধাৰ হৈ আহিছে চ' কি হয় কালিৰ নিচিনা নহ'লে হ'ল আৰু ভগৱানে যাতে চাই নিদানি তো দেখাই যাওঁ আপোনালোকে চাই যাওঁ চ' নাচনীবোৰ আহিলে টিকলু উদ্বোধনী
চ' এতিয়া মাহী আৰু মই ৰেডি হৈ আহি গ'লোঁ। এতিয়া ৱেইট কৰি আছোঁ পাৰফৰ্মেঞ্চবোৰলৈ। চ' চাকি জ্বলাব লৈছে বিহু মঞ্চত, তাৰপিছত আৰম্ভ হ'ব সকলোবোৰ। চ' ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ ষ্টাৰ্ট হ'ল। ত' কিউট কিউট বাচ্চাবোৰে নাচিব ধৰিছে, কিমান মৰম লাগিছে চাওকচোন। বেয়া তাৰে অৱস্থা চাওক। এতিয়া টাইম হৈছে 12:50, এটা বাজিবই আৰু। তো আমি এতিয়ালৈকে সাৰে আছোঁ। চ' গাইজ বৰষুণ কমাৰ লগে লগে আমি দুটাই আহি গ'লোঁ। আহি এতিয়া ৱেইট কৰি আছোঁ লাষ্ট দলটোলৈ। তো চাই থাকক। গাইজ আমি ৱেইট কৰি আছোঁ, এতিয়া 2:20 হ'ল। চ' গাইজ মই ভাত চাত একো নাখালোঁ, পাপাহঁতৰ গাঁৱত আহি আছে দল, এতিয়া লাষ্ট দল এইটো। এতিয়া চাই থাকোঁ। দল আহি পাইছে, ইমান এটা মানুহ নাই কিন্তু ল'ৰাবোৰ আহিছে, চাব পাৰি আমাৰ আহিছে। চ' গাইজ কালি এণ্টটো দিয়া নহ'লে, বিকজ আমি তাৰপৰা 3:30 পিছত আহি পাইছোঁ। আহি পাই কিনে বহুত বৰষুণ দিছিলে আৰু লাইট চাইট নাছিলে এনেকৈ। ত' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যিমানখিনি পাৰিছোঁ দেখাইছোঁ, আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক শ্বেয়াৰ কমেণ্টছ কৰি জনাব। আৰু যদি আপোনালোক মোৰ চেনেলটোলৈ নতুন, দেন এটা ছাবস্ক্ৰাইব কৰি যাব। চ' নেক্সট ভিডিঅ'ত লগ পাম। আজিৰ কাৰণে বাই বাই এণ্ড ষ্টে টিউন।